মই তিনিটা লেখছোঁ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ হা মই এইকেইটা ধুনীয়াকৈ কৈ যাম মনত ৰাখিবি দে কিন্তু দেখোন এই 1 নম্বৰতে হ'ল প্ৰেজেণ্ট টেন্সি তাৰ মানে হ'ল আজি যোনটো স্কুলত আহিছা এই সেইটো বুজি পাইছা নহয় প্ৰেজেণ্ট টেন্সি মানে হ'ল এই আজি যিটো শুনো আহিছা স্কুলত সেইটো তাৰপিছত এই 2 নম্বৰটো লেখছোঁ মই past tense তাৰ মানে তুহুন যি কালি স্কুলত আহিছিলি এই হেতু বুজি পাইছা না আৰু এই 3 নম্বৰটো শেষতটো হ'ল ফুতুৰে টেন্সি তুহুন যে কালি স্কুলত আহিবি এই হেতু পাইছা নহয় বুজি মনত ৰাখবি কিন্তু ঐ তই কিবা বুজি পাইছা না তই ক'ত বুজি পাবি কি খাই চকলেট মুঠতে তই চকলেট খাবা নাপালো স্কুলত নাহা হয় না বদমাছ নমস্কাৰ নমস্কাৰ মই মানে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আহিলোঁ হয় নেকি ছাৰ এই বহিবা পালাগে কিন্তু চিয়াৰ অফিচতহে আছে ছাৰ এই ছাৰ হেৰি এই প্ৰেজেণ্ট টেন্সি পাষ্ট টেন্সি ফুতুৰে টেন্সিৰ বিষয়ে শিকাই আছে ছাৰ ছাৰ একদম সৰহিদা কৰি দিলোঁ পুৰা মুখাস্ত হৈছে ছাৰ আপুনি যাকে সুধে তাকে সুধিব পাৰিব কমপ্লিট মুখাস্ত হৈছে হয় নেকি কথাবিলাক বাদ দিয়ক আচ্ছা এই ইতিহাস বুৰঞ্জী এইবিলাক শিকাইছে নেকি কমপ্লিট ছাৰ পুৰা সৰহিৰাকে জানে ছাৰ এই ইতিহাসৰ বিষয়টো মই কতটো দিন আগৰ পৰাই সৰহিৰা কৰি থৈছোঁ ছাৰ সুধিব পাৰে ছাৰ যি সুধে এই ক্লাছৰুমৰ ভিতৰত এনেকৈ যে এই চকলেট কি এইটো চকলেট মোক দুটাকে লাগে ছাৰ দুটাকে লিবাইৰা কম স্কুলত আহিছে আচ্ছা আচ্ছা তুমি কোৱাচোন খুৰপুনখাৰ নাক কাণ কোনে কাটিছিল ছাৰ মই কাটা নাই ছাৰ মই তাৰ স্কুলকে আহা নাই ই অলপ ই কিন্তু হেনে চলিটো ই কাটবা পাৰে ছাৰ মই কাটা নাই ছাৰ মই ছাৰ কাটা নাই নহয় মানে ছাৰ কথাটো হ'ল কি এই কাইতো গম পানে হয় না তাৰমানে ছাৰ ময়ো জানা নাই আচলতে তাৰমানে ছাৰ আমাৰ সেই এম ই ছেকশ্যনৰ LP ছেকশ্যনৰ মানে এতিয়াতো আমাৰ সৰুপনাখা নামৰ ছোৱালী নাই ছাৰ আপাৰ লেভেলত আছে নেকি ছাৰ হেডমাষ্টাৰৰ লগত আলোচনা কৰিলে গম পালা হয় নেকি নাক কাণ কাটা হেডমাষ্টাৰ ক'ত আছে অফিচত আছে ছাৰ অফিচত আছে বোলক ছাৰ বোলক এই ৰ'বা দেই তোমালোকে ৰ'বা ছাৰ অফিচৰ পৰা ছাৰ আহিছে নমস্কাৰ বহক বহক চাওক ৰেজিষ্টাৰখনে দিয়ক এইখন ছাৰ এইখন নহয় আপোনালোকৰ ইয়াৰ পৰা এইবাৰ মেট্ৰিক কিমানজনে দিছিল 15জনে দিছিল ছাৰ 15জনে দিছিল হয় ছাৰ কিমানজনে পাছ কৰিছে 3জনে পাছ কৰিছে 3জনে পাছ কৰিছে হয় ছাৰ আপোনালোকৰ ষ্টাফ কিমানজন ষ্টাফ আমি 9জনে ছাৰ 9জন মানে আপোনালোক 2জনহে দেখোন বাকী কেইজন ক'ত ছাৰ ক'ব লাগিলে নিজৰ গাঁতহে পৰা হেন আমাৰ ডিপাৰ্টমেণ্টৰে কথা আমাৰ ইয়াতে ৰেগুলাৰ মাত্ৰ এখেত আৰু মই আমি দুয়োটাই বাকী আপুনিতো জানে টিউটৰ আছে 99ৰ আছে কণ্ট্ৰাকচুৱেল আছে OBBৰ আছে তেখেতসকলেতো দৰমহা ঠিকমতে নাপায়ে কণ্ট্ৰাকচুৱেলজনে মাজে মাজে হয়তো পায় গতিকে স্কুলৰ অহাতেও সেনেকুৱা চৰকাৰে দৰমহা নেদে ডিউটি তেখেতসকলে ভালকৈ নকৰে মৰণ হৈছে আমি দুজনৰ ইফালে আপোনাৰ MDMৰ ডিউটি ইফালে আপোনাৰ ইলেকশ্যন ডিউটি আৰুতো বহুত কিবা কিবি কৈয়ে থাকে চৰকাৰে বোলে আজি অমুক জৰীপ কৰক কালিতো অমুক জৰীপ কৰক গতিকে এনেকুৱা এটা ক্লাছ ছাৰ এনেকুৱা হৈ যায় আমাৰ ক্লাছটো সেনে হয় আৰু মোটামুটি তেখেতে আৰু অফিচৰ কামত দাউৰি থাকে মই থাকোঁ ইফালে বাহিৰ ইলেকশ্যনৰ কিবা এইগিলা ডিউটিত যায় গতিকে মাজে মাজে আমাৰ সেনে আৰু ফটিয়ে যায় সেইকাৰণে আৰু এইবাৰ মানে এই 3জনে থাৰ্ডে পালা ছাৰ কিমান কষ্ট কৰিম চৰকাৰে যদি 99 হওক বা টিউটৰে হওক বা OBB হওক এইবিলাকক যদি সুন্দৰভাৱে দৰমহা দিলা হয় তেতিয়াহ'লে এই অৱস্থা আজি নহয় আমি তেখেতসকলক ক'ব পাৰিলোঁ স্কুলত নাহাৰ হয় কিন্তু আজি আমি তেখেতসকলক দাবী কৰিব নোৱাৰোঁ না আহি থাকিব লাগে বুলি কাৰণ আমিতো আৰু নিজৰ পৰা দৰমহাটো দিব নোৱাৰোঁ আৰু কিবা চাব ছাৰ চাব মানে আচ্ছা আপোনালোকৰ LIC এজেণ্ট আছে নেকি তাৰে মাজৰ কোনোবা 2জন আছে ছাৰ 2জন আছে মানে একজন ছাৰে তেওঁৰ হেৰি বোলে ঘৈণীয়েকৰ নামতে কিন্তু ডিউটিটো তেখেতে কৰে আৰু
বাকী আপোনালোকৰ কথাখিনি শুনি ভালেই লাগিল কিন্তু আহি মই প্ৰথমতে গ'লোঁ এখেতৰ ক্লাছত গ'লোঁ এখেতে লিখি দিছে টেন্সটো কিন্তু এখেতে টেন্সি কয় আৰু ল'ৰা ছোৱালীকেইটাক মই সুধিলোঁ যে কি বুলি কয় এইটো কি প্ৰেজেণ্ট টেন্সটো মাতে কি মাতিছিল এইটো প্ৰেজেণ্ট টেন্সিয়ে হয় আচলতে ছাৰ ভালকে যদি মাতা যায় ছাৰ ছাৰ এই বিষয়টো মই এতিয়া কি ক'ম আৰু তাতকৈ গুৰুত্বপূৰ্ণ কথা কি ছাৰ মই এখেতক লগতে মানে কি ক্লাছৰুমৰ ল'ৰা ছোৱালীসকলক সুধিলোঁ যে মানে কি সুৰপুনখাৰ নাক কাণ কোনে কাটিছিল এখেতে কি কয় জানে ক্লাছৰুমৰ ল'ৰাকেইটা কি কথা তেখেতসকলে বোলে কটা নাই তেখেতসকলে একো কৰা নাই আচ্ছা আপুনিয়ে কওকচোন সুৰপুনখাৰ নাক কাণ কোনে কাটিছিল নহয় ছাৰ তাৰমানে কথাটো মই বুজি পালোঁ আমাৰ ৰেজিষ্টাৰত আপুনি চেক কৰি চাব পাৰে সুৰপুনখা নামৰ ষ্টুডেণ্ট আমাৰ নাই সেই ছাত্ৰী আমাৰ নাইয়ে সেই ছাত্ৰী নাই আৰু আপোনাক হয়তো কোনোবা ৰাইজৰ মানে এই আমাক বেয়া পোৱা বহুত আছে নহয় হিংসা কৰা মানুহ আছেতো কোনোবা ৰাইজৰ মানে এনে মিছাও কৈছে কৈছে আপোনাক সুৰপুনখাৰ নাক কাণ আমাৰ স্কুলত কাটা বুলি এনে কোনোবা ল'ব আমাৰ এতিয়া সেই না মোৰ ছাত্ৰীয়ে নাই আৰু আজি মই কি হ'ল ছাৰ পানী আনক